প্ৰতিদিনে সমতাৰ চৰ্চা চলিছে যদিও কিছুমান ক্ষেত্ৰত এতিয়াও পুৰুষৰ প্ৰভাৱহে বেছি। যেনে ছোৱালীয়ে কেতিয়াও প্ৰেমৰ প্ৰস্তাৱ নিদিয়া। যুগ যুগ ধৰি বুজা গৈছে যে যদি কোনো ল'ৰাই ছোৱালীক বিয়া কৰাব বিচাৰে তেন্তে ল'ৰাজনেহে তাইক আঙুঠি দি প্ৰেমৰ প্ৰস্তাৱ দিব। চিনেমা, টিভি, ধাৰাবাহিক আৰু বাস্তৱ জীৱনতে এনেকুৱা হয়। এতিয়া বিয়াতো দৰা কইনাক প্ৰপ'জ দিয়াৰ ধাৰা হেনো আৰম্ভ হৈছে। কিন্তু আপুনি কেতিয়াবা ভাবিবলৈ চেষ্টা কৰিছেনে যে কিয় এই কাম কেৱল ল'ৰাবোৰেহে কৰিছিল? এই ধৰণৰ প্ৰশ্নটো টুইটাৰ থ্ৰেডত সোধা হৈছিল আৰু উত্তৰবোৰ অতি আকৰ্ষণীয় আছিল। এই সকলোবোৰ আৰম্ভ হৈছিল এজন টুইটাৰ ব্যৱহাৰকাৰীৰ পৰা, যিয়ে এখন ফটো শ্বেয়াৰ কৰিছিল আৰু এটা প্ৰশ্ন কৰিছিল। ছ'চিয়েল মিডিয়াত কোৱা হৈছে যে ছোৱালীয়ে কিয় প্ৰেমৰ প্ৰস্তাৱ নিদিয়ে। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এণ্ড টাইম। অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। এছ'চিয়েটেড প্ৰেছ WETVৰ সমীক্ষাৰ ফলাফলত পোহৰ পৰিছে ছোৱালীয়ে কিয় সম্পৰ্ক আৰম্ভ নকৰে। এই সমীক্ষা অনুসৰি মাত্ৰ 1/3 মহিলাইহে নিজকে সম্পৰ্কত প্ৰস্তাৱ দিয়াৰ কথা ভাবে। এইবোৰ হৈছে প্ৰস্তাৱ নিদিয়াৰ আঁৰৰ কাৰণ। নম্বৰ 1, প্ৰত্যাখ্যান। প্ৰথম কাৰণটোৱে হ'ল প্ৰত্যাখ্যান। মহিলাসকলে ভয় কৰে যে ল'ৰাটোৱে নাকচ কৰিলে তেওঁলোকৰ বেয়া লাগিব। তেওঁলোকে আত্মমূল্য কম অনুভৱ কৰিবলৈ আৰম্ভ কৰিব আৰু এই কাৰণটো অস্বীকাৰ কৰিব কোনো প্ৰকাৰে নোৱাৰি। ছ'চিয়েল মিডিয়াৰ মন্তব্যটো একেই কথাই চৰ্চালৈ আহিছে যে ছোৱালী প্ৰত্যাখ্যানৰ প্ৰতি অতিশয় ভয় কৰে। নম্বৰ 2, ৰাজকুমাৰী অনুভৱ। ছোৱালীক সদায় শিকোৱা হয় যে যেতিয়া ল'ৰাই তাইক প্ৰেমৰ প্ৰস্তাৱ দিব তেতিয়া তাই নিজকে ৰাজকুমাৰীৰ দৰে অনুভৱ কৰিব। তেওঁলোকে অনুভৱ কৰিব যে তেওঁলোকৰ সাধুকথাও পূৰণ হৈছে। এই কাৰণেই ছোৱালীয়ে ৰাজকুমাৰী অনুভৱ পাবলৈ প্ৰস্তাৱ দিয়াৰ পৰা বিৰত থাকে। নম্বৰ 3, হতাশাৰ ভয়। ছোৱালীবোৰে অনুভৱ কৰে যে যদি তেওঁলোকে ল'ৰাক প্ৰপ'জ কৰে তেন্তে তেওঁলোকক হতাশ যেন লাগিব। এনে কৰিলে ল'ৰাটো তেওঁলোকৰ পৰা আঁতৰি যাব। ইয়াক সামাজিক ভয়তকৈ অধিক মানসিক ভয় বুলি ধৰিব পাৰি। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টোত লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।